1000 টকা কৰিয়ে হওক বা একেলগে 10,000 টকা কৰিয়ে হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব। নমস্কাৰ পুনৰবাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ স্বাগতম জনাই আজি আপোনালোকক জনাব বিচাৰি আছোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰা নিযুত মাইনা আঁচনিৰ যি লাখ লাখ ছাত্ৰী আছে এই লাখ লাখ ছাত্ৰীসকলৰ একাউণ্টত ডিৰেক্ট টকা সোমাই দিব। গতিকে এই ছাত্ৰীসকলে কেনেকৈ টকাটো লাভ কৰিব আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি এই ডাঙৰ ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কেবিনেট আছে এই কেবিনেটৰ বৈঠকত আজি এই সিদ্ধান্ত গ্ৰহণ কৰিছে যিসকল ছাত্ৰী আছে আচলতে যিসকল ছাত্ৰী আছে এই ছাত্ৰীসকলে যিসকলে মেট্ৰিক পাছ বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যাতে তেওঁলোকে যদি শিক্ষাৰ আৰু উন্নত কৰিব পাৰে তেওঁলোকে যাতে ভালকৈ পঢ়া শুনা কৰিব পাৰে তাৰ উদ্দেশ্যেহে আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ডাঙৰ ঘোষণা কৰিছে যাতে তেওঁলোকৰ যি বেংক একাউণ্ট আছে এই বেংক একাউণ্টত ডিৰেক্ট তেওঁলোকে 10,000ৰ পৰা 15,000 টকাটো প্ৰদান কৰিব। গতিকে মুখ্যমন্ত্ৰীয়ে আজি কি ঘোষণা কৰিছে আজি আপোনালোকক এই সকলোখিনি জনাম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব তাৰ লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব। কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম। এই সিদ্ধান্তটো আমি বেছি সময় দিয়া নাই 7 দিন দিছোঁ কাৰণ 15 আগষ্টৰ দিনাখন এই আঁচনিখনৰ টকা 1,000 টকা কৰিয়ে হওক বা 1 টকা কৰিয়ে হওক যিটোৱে হওক এই আঁচনিখন আমি অহা 15 আগষ্টৰ দিনাখন শুভাৰম্ভ কৰিব। আমাৰ চৰকাৰে ইলেকশ্যনৰ সময়ত আমি নিযুত মইনা বুলি আঁচনি এখনৰ কথা উল্লেখ কৰিছিলোঁ। এই আঁচনিখনৰ অধীনত এইবাৰ যিসকলে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত পাছ কৰি আৰু মেট্ৰিক পৰীক্ষাত পাছ কৰি কলেজত নামভৰ্তি কৰিলে ছোৱালীসকলে 10,000 আৰু 12,500 টকা লাভ কৰিব। এই আঁচনিখনৰ কাঠামোটো আজি কেবিনেটে মঞ্জুৰি দিয়ে যিহেতু আমাৰ এডমিশ্যনবিলাক হৈ গ'ল। আমি বিচাৰিছোঁ যে অন্তত অহা 2 মাহৰ ভিতৰত যদি তেওঁলোকে পইচাটো পাই যায় তেতিয়া ছোৱালীখিনিয়ে নিজৰ পঢ়াটো অব্যাহত ৰাখিব পাৰিব। কিন্তু আৰু এটা আমাৰ মাজত পৰামৰ্শ আহিলে যে নহয় একেলগে 10,000 টকা দিব নালাগে মাহত 1,000 কৈ দিব লাগে। লাগিলে টকাটো 12,000 হওক কিন্তু মাহত 1,000 কৈ দিলে ছোৱালীখিনিয়ে টকাটো শিক্ষাৰ কামত লগাব। কিন্তু একেলগে 10,000 পালে মোবাইলো কিনি ল'ব পাৰে। গতিকে এই বিষয়টো আমাৰ ৰনোজ পেগু আৰু চন্দ্ৰমোহন পাটোৱাৰীক লৈ আমি কেবিনেট কমিটি এখন কৰি দিছোঁ। অহা 7 দিনৰ ভিতৰত তেওঁলোকে শিক্ষাবিদসকলৰ লগত কথা পাতি আমাক এটা পৰামৰ্শ দিব যে মাহত 1,000 কৰি দি থাকিম নে একেলগে আমি 10,000 দিম।